অগ্নিকাণ্ড সংঘটিত হোৱা গুটিপাৰা পাঁচম খণ্ড গাঁও পৰিভ্ৰমণ আৰু কম্বল বিতৰণ অগপৰ যুৱ নেতা মনোৱাৰ হুছেইনৰ। অসম গণ পৰিষদ দলৰ বিলাসীপাৰা পশ্চিম বিধানসভা পৰিষদৰ সাধাৰণ সম্পাদক তথা আগন্তুক বিধানসভা নিৰ্বাচনৰ বিলাসীপাৰা পশ্চিম সমষ্টিৰ অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশিত যুৱ নেতা মনোৱাৰ হুছেইন ধুবুৰী জিলাৰ বিলাসীপাৰা থানাৰ অন্তৰ্গত গুটিপাৰা পাঁচম খণ্ড গাঁৱত যোৱা 29 নৱেম্বৰত এক ভয়াৱহ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা 15টা পৰিয়ালৰ বুজ লয় আৰু ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত কম্বল আদি বিতৰণ কৰে। উক্ত অগ্নিকাণ্ডৰ ফলত হতাশা হৈ পৰা পৰিয়ালবৰ্গলৈ সংবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালবিলাকক বুজাই পৰাই আশ্বস্ত কৰি তোলে যুৱ নেতা মনোৱাৰ হুছেইনে। তেওঁৰ এনে প্ৰশংসনীয় পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰে আৰু বিপুল সঁহাৰি জনায়। বিলাসীপাৰাৰ পৰা ফৰিজুদ্দিন আহমেদৰ ৰিপৰ্ট NKBTV লাইভ। গুটিপাৰা কেইবাটা ঘৰবাৰী মানে অগ্নিকাণ্ড সংঘটিত হৈছিলে, সেই অগ্নিকাণ্ড সংঘটিত হোৱা পৰিয়ালক ভ্ৰমণ কৰি আপুনি কি সঁহাৰি জনালে? মানে যোৱা দেওবাৰৰ দিনা 3টা বজাত আবেলি 3টা বজাত মানে অগ্নিকাণ্ডৰ ফলত গুটিপাৰা পঞ্চম খণ্ডৰ 15টামান পৰিয়াল মানে ঘৰবাৰী জ্বলি ছাই হৈ যায়। ফলত স্থানীয় ৰাইজে মোক বহুত আৰু আমাৰ দলীয় নেতৃবৃন্দসকলে মোক টেলিফোনত জনাইছিল আৰু সেই পৰিয়ালখিনিক অলপ এই ঠাণ্ডাৰ মাজত সকাহ দিয়াৰ কাৰণে মই প্ৰতিটো পৰিয়ালত এখনকৈ কম্বল আৰু সৰু বাচ্চাক অলপ ঠাণ্ডাৰ কাপোৰ দিয়াৰ কাৰণে মই মানে ব্যৱস্থা গ্ৰহণ কৰিছোঁ নিজাববীয়া। আৰু পৰিয়ালটো যিহেতু প্ৰত্যেকটো পৰিয়ালৰ ঘৰ বাৰী যিখিনি তেওঁলোকৰ মজুত ৰখা সা সামগ্ৰী সকলোখিনি পুৰি ছাই হৈছে আৰু পৰিয়ালটো এটা হতাশা, বৰ্তমান অৱস্থাত পৰিয়ালখিনিয়ে এটা হতাশাত ভুগি আছে। আৰু এই পৰিয়ালখিনিক সাহস দিয়াৰ কাৰণে মই প্ৰতিটো পৰিয়ালৰ ঘৰে ঘৰে গৈছোঁ, পৰিয়ালৰ মুৰব্বীসকলক লগ পাইছোঁ, তেওঁলোকক মই সাহস দিছোঁ আৰু তেওঁলোকৰ এই দুৰ্দিনৰ সময়ত মানে সকলো ধৰণৰ মানে সহায় সহযোগিতাৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ ওচৰত থিয় হৈ তেওঁলোকক আগুৱাই লৈ যোৱাৰ কাৰণে, তেওঁলোকৰ সংসাৰখন আকৌ সুন্দৰভাৱে গঢ়ি তোলাৰ কাৰণে তেওঁলোকক মই আশ্বাস প্ৰদান কৰিছোঁ আৰু তেওঁলোকৰ মোৰ কথাখিনি শুনি মানে সাহস পাইছে আৰু মনৰ বল তেওঁলোকৰ বৃদ্ধি হৈছে। আৰু তেওঁলোকে খালি মই অকলে নহয়, গাঁৱৰ যিখিনি ৰাইজৰ সহায় কৰা ক্ষমতা আছে, কোনোবাই মানে বিভিন্নজনে বিভিন্ন ধৰণৰ সহায় কৰি আছে পৰিয়ালটোৰ এই দুৰ্যোগৰ সময়ত। গতিকে মই ব্যক্তিগতভাৱে যিমান দূৰ পাৰোঁ, মই চৰাঞ্চল এজন আৰু এই বিলাসীপাৰা পশ্চিম সমষ্টিৰ এজন সচেতন যুৱক হিচাপে মই যিমান দূৰ পাৰোঁ তেওঁলোকৰ ওচৰত থিয় হৈ এই দুখৰ সময়ত মই সমভাগী হৈছোঁ। আৰু তিনিজন মানুহ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত মানে আহত হৈছিলে, সেইবিলাকক কি আশা প্ৰদান কৰিছে? নাই, মই এইবিলাকো খবৰ ল'লোঁ যে যোৱাকালি হস্পিটেলৰ পৰা ধুবুৰী অসামৰিক চিকিৎসালয়ৰ পৰা দুজনক ৰিলিজ কৰি দিছে আৰু এজন এতিয়াও চিকিৎসাধীন অৱস্থাত আছে। গতিকে যিহেতু ধুবুৰী চিকিৎসালয়খন কমপ্লিট চৰকাৰী আৰু সেই দুখীয়া পৰিয়াল, এই পৰিয়ালটোৰ যি মহিলাজনী বেয়াকৈ অগ্নিদগ্ধ হৈ বেয়া অৱস্থাত মানে হস্পিটেলত ভৰ্তি হৈ আছে আৰু আমি জিলাৰ উপায়ুক্ত লগত আলোচনা কৰি, ডিৰেক্টৰৰ লগত আলোচনা কৰি হেল্থ মানে তেওঁক ভাল এটা ট্ৰিটমেণ্ট দিয়াৰ কাৰণে ইতিমধ্যেই পৰিয়ালটোক আশ্বাস প্ৰদান কৰিছোঁ আৰু ধুবুৰী জিলাৰ হেল্থ ডিপাৰ্টমেণ্টৰ ডিৰেক্টৰৰ লগত মই কথা পাতিছোঁ আৰু যাৱতীয় ব্যৱস্থা চৰকাৰীভাৱে লোৱা হৈছে। আৰু যিহেতু মহিলাজনীৰ এটা 2 বছৰীয়া এটা কেঁচুৱাও আছে, কেঁচুৱাটোৰ প্ৰতি লক্ষ্য ৰাখি যাৱতীয়ভাৱে মানে অতি সোনকালে ট্ৰিটমেণ্ট কৰি ভাল কৰি কৰাৰ কাৰণে ইতিমধ্যে চৰকাৰী ডক্টৰ লাগি আছে হস্পিটেলত। তেওঁলোকক মানে আশীৰ্বাদ আমি কামনা কৰিছোঁ আৰু ভৱিষ্যত তেওঁলোকৰ জীৱন উজ্জ্বল কামনা কৰিছোঁ। আপুনি এজন অগপ যুৱ নেতা হিচাপে, যিহেতু অগপ আৰু বিজেপি এটা মিত্ৰজোঁটৰ চৰকাৰ আছে, এই পৰিয়ালটোৰ কাৰণে আপোনালোকে চৰকাৰৰ ফালৰ পৰা কি সকাহ জনাব? ইতিমধ্যে চৰকাৰীভাৱে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা যিটো বিভাগ আছে, এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মানে যিটো নিয়ম নীতি, সেই নিয়ম নীতি ফ'ল' কৰি যিমান দূৰ পৰা যায় পৰিয়ালখিনিক সকাহ দিয়াৰ কাৰণে চৰকাৰীভাৱে যিটো আমাৰ পঞ্চায়ত প্ৰতিনিধি আছে, বিভিন্ন এংগেলত তেওঁলোকক সহায় প্ৰদান কৰা হ'ব। ধন্যবাদ। হ'ব। AMK City Motors, new at Katimari Nagaon. Visit now. Deals in e-rickshaw and accessories, wholesale and at affordable rate. Sales and service of e-rickshaw available here.
কাটিমাৰী গ্ৰাণ্ড ধিং ৰোড অপজিট ক্ৰাইজ্যোতি স্কুল নগাঁও আছাম। আমাৰ ইয়াত নতুন ই-ৰিক্সাৰ লগতে লাগতিয়াল সা সামগ্ৰী পাইকাৰী দামত বিক্ৰী কৰা হয়। অতি কম মূল্যত ক্ৰয় কৰিব এক পাৰিব। নম্বৰ আপোনাৰ লগ আছে, যিটো মানে 1 নম্বৰ লগ হয়। আপোনাৰ ই-ৰিক্সা ব্যৱহাৰ কৰিলে ই-ৰিক্সাৰ ভাই বন্ধুসকলৰ মানে খুবেই প্ৰয়োজন। নাম্বাৰিং প্ৰডাক্ট 1 নম্বৰ আমাৰ ইয়াত আছে। এলহাই আছে, নাম্বাৰিং প্ৰডাক্ট আছে এলহাই। যি এলহাই মানে গাড়ী চলালে 5 বছৰত একো মানে প্ৰব্লেম নকৰে। নাম্বাৰিং যিটো নগাঁও আৰু মৰিগাঁও ডিষ্ট্ৰিক্ট ক'তো পোৱা নাযাব, কিন্তু নাম্বাৰিং এলহাই আছে ইয়াত। আমাৰ ইয়াত ফুড আছে, প্ৰধান ফুড আছে, নাম্বাৰিং ফুড আছে আমাৰ ইয়াত। আমাৰ ইয়াৰ পৰা মানে ব্যৱসায় কৰা আপোনাৰ ই-ৰিক্সাৰ বন্ধুসকলে আমাৰ পৰা ক্ৰয় কৰিব।